বনাব লৈছোঁ বেচন পকৰা স্কোৱাচ আৰু আলুৰ সৈতে এনেদৰে স্কোৱাচ আৰু আলুখিনি মিহি মিহি কৰি লৈছোঁ এয়া চাওক এতিয়া এটা পাত্ৰত লৈ লৈছোঁ তাত অলপমান পিঁয়াজ জলকীয়া বেচন আৰু টেষ্টটো বাঢ়িবৰ বাবে দিছোঁ 3 বিধ মছলা এতিয়া অলপমান পানী দি হাতেৰে সকলো মিহলাই ল'ম আৰু দি দিছোঁ সোৱাদ অনুসৰি নিমখ এতিয়া এখন পেনত তেল গৰম কৰি পকৰিখিনি এটা এটাকৈ দি দিছোঁ গাইজ মোৰ আকৌ পকৰাৰ ভাল এটা চেপ নবহে দেই কিন্তু খাবলৈ বহুত বেছি টেষ্টি হয় এনেদৰে এবাৰ বনাই খাই চাবচোন পকৰাখিনি প্ৰায় হৈয়ে গৈছে এটা এটাকৈ এখন প্লেটত উলিয়াই লৈছোঁ অকণমান গ্ৰীণ টিও বনাই ল'লোঁ খাবৰ বাবে এয়া চাওকচোন পকৰাখিনি ফাইনেল লুক কেনেকুৱা হৈছে জনাব দেই মই কিন্তু চাটনিৰ লগত নাখাওঁ কেটচাপৰ লগতহে খাওঁ ৰাতিলৈ অৰ্ডাৰ কৰিলোঁ মছলা ডোছা এখন মুভি লগাই ল'লোঁ আৰু মছলা ডোছা এনজয় কৰিলোঁ বাই বাই